জয় মহারাজ কঙ্খর, জয় মহারাজ কঙ্খর, জয় জয় জয়। মহারাজ রাতি পুৱাল লগে লগে সৌৱা বাতাসত দেহু বৰ কন্যাৰ বিদায়ৰ সময় হল সমাগত। এজনী মাথো খনি তাইও আজি গুচি যাব মথুৰাৰ ৰাজপ্ৰসাদ শূন্য কৰি চিৰদিনৰ বাবে পতি গৃহলৈ। নিয়তিৰ কি নিষ্ঠুৰ বিধান। মহারাজ মহারাজ কালকে মহারাজ মই বৰ সঁচাকৈ আবেগিক হৈ পৰিছো। হয় মহারাজ কালকেতো মহারাজ বসুদেৱ দৈৱকীৰ বিদায়ৰ বাবে অলংকাৰ সহিতে 2000 ৰথ 1500 হস্তি আৰু 200 সুন্দৰী দাসীৰ ব্যৱস্থা কৰা হ'লনে? হয় মহারাজ দৈৱকীৰ বিবাহৰ কাৰণে সকলো সম্ভাৰ প্ৰস্তুত কৰি ৰখা। বেশ, বসুদেৱ দৈৱকীৰ বিদায়ৰ বেলাত সকলো প্ৰজাই যেন কেৱল আনন্দ কৰে, কেৱল আনন্দ। ভাল মহারাজ আপোনাৰ আদেশ এতিয়াই গোটেই মথুৰা ৰাজ্যত প্ৰচাৰ কৰি দিব। বেশ, তুমিও সাজু হোৱা। কালকেতো বসুদেৱ দৈৱকীৰ বিদায়ৰ বেলাত ৰথৰ সাৰথি হ'ম মই নিজেই ৰথৰ বাট চৰি ধৰি বসুদেৱ দৈৱকীৰ ককুলত থৈ আহিব। আৰু মই ঘূৰি নহা পৰ্যন্ত এই সমগ্ৰ মথুৰা ৰাজ্য তোমাৰ হাতত অৰ্পণ কৰিম। অতি সাৱধানে থাকিবা। ভাল মহারাজ বেজাৰ নকৰিবি আই, সি যে এক জগতৰ চিৰন্তন ৰীতি। এই ৰীতি কোনেও খণ্ডাব নোৱাৰে আই। আজি তোৰ জীৱনৰ অতি আনন্দৰ দিন, আজি তোৰ জীৱনৰ অতি শুভ দিন। এই শুভ দিনৰ শুভ ক্ষণত তই পিতৃগৃহৰ পৰা পতি গৃহলৈ যাবলৈ ওলাইছ। বেজাৰ নকৰিবি আই। এই ভনীটি, তই বা
ভৰাই যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধিছিলি এই দুৰ্ভগীয়া দাদাৰক সেই কথা মই কাহানিও পাহৰা নাই। কৰ্তব্যৰ তাৰণাত পৰি যদি কেতিয়াবা কৰিছিলো দুৰ্ব্যৱহাৰ, তেন্তে এই বিদায়ৰ বেলাত তই সকলোকে পাহৰি যায়, সকলোকে পাহৰি আজি এই মথুৰাৰ ৰাজকালীন শূন্য কৰি একটি ৰত্ন তুলি দিলো তোমাৰ হাতত। আজরি তাই মৃণাল শক্তি সাবাজাতে এই রত্নটি কোনোদিন লাভ হয়ে না যায়, তার প্রতি লক্ষ্য রাখলাম। সেমাই সন্তানী অর্থাঙ্গিনী হব পাৰে শত অপৰাধ, নিজ পত্নী বুলি সকলোকে কৰিব মাৰ্জনা। মহারাজ নহয় বকুলে মিত্ৰ বুলি মোক কৰা মিত্ৰ। কিবা দৰে থাকো মই এই লগ্নকাৰে অন্তৰ ভাবিছে মোৰ মনে মোৰ আজি একোকে নুবুজে বুজনি, তথাপিতো হিয়া ভৰাই কৰিছো আৰু কিবা হৰ গৌৰী হও ভকতি, হৰ গৌৰী হও হৈ আছে মোৰ সুমাৰ নৰত। আজি মই নিজেই ৰথৰ বাঘ জৰি কৰি তোমালোক দুই পিতে বকুলত হৈ আছে। শুনা হেৰা সুৰ নাৰীগণ, বসুদেৱ কৈপকীক বিদায়ৰ বেলা তোমালোকে জনোৱা শুনাবাৰ বিদায় সম্ভাষণ।